বন্ধুসকল আজি এটা নেখাব লগা বস্তু খাম মানে নেখাব লগাও নহয় ঠিক কিন্তু সবে বস্তুটো ভালো নাপায় কি বস্তু জানেনে এয়া চাওক কচুৰ ফুল বন্ধুসকল কি ধুনীয়া গন্ধ বন্ধুসকল কচুৰ ফুল আজি বনাব মোৰ মানুহজনীয়ে মোৰ মিছেছে কচুৰ ফুল বনাব মই কচুৰ ফুল কিনি আনিছোঁ দুই মুঠাত কিমান লৈছে জানেনে দুই মুঠাত 40 টকা খুজিছিলে মই দুই মুঠাত 30 টকা দি লৈ আহিছোঁ কচুৰ ফুল বনাব আৰু কচুৰ ফুলৰ লগত মাছ মানে মই চেং মাছ গৰাই মাছ আনিব গৈছিলোঁ নাপাই কেনে এইবোৰে মাছ লৈ আহিলোঁ মিছেছে ক'লে যে জিন্দা মাছ হ'লে হ'ব ধুনীয়াকৈ মানে ভাঙি বনাব দেখিছে কি ধুনীয়া মুঠি কৰি বিকে ন ধুনীয়া মুঠি গাঁৱত হ'লে কিন্তু এনে পোৱা যায় মই দুই মুঠা 30 টকা মানে 15 টকাকৈ কিনি আনিছোঁ কচুৰ ফুল খাই কেনে কিন্তু মই বহুত ভাল পাওঁ মাছেৰে খাই কেনে বহুত টেষ্টি লাগে তুমি খাই পাইছা না আগে পিছে কচুৰ ফুল মই খাই পাইছোঁ কেনেৰে ক'লো কি টেষ্টি লাগে মই কিন্তু বন্ধুসকল আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আম্মাই আমাক বহুত খুৱাই ভাল পাইছিল মানে আমাৰ আব্বাও বহুত খাইছিলে আব্বাও কচুৰ ফুল কচুৰ লতি বহুত খাইছিলে সেইকাৰণে আমিও খাব পাইছিলোঁ সেই জুতিটো মানে এতিয়া মুখত লাগি আছে আজি আকৌ খাব ওলাইছোঁ বহুত টেষ্টি লাগে কিন্তু মাছেৰে বনাব লাগে বন্ধুসকল চাওকচোন মানে কেনেকৈ কাটে কেনেকৈ বাছে মোৰ মিছেছে মানে চব দেখাব আপোনালোকে চাই থাকক ব্লগটো শেষলৈকে চাওক এনেকুৱা কাটিবে এইখিনি বস্তু নাখায় দেই এইখিনি বস্তু পেলাই দিব লাগিব এইটো ভিতৰৰ বস্তু হয় ইয়াতে তাৰমানে গুটি নিচিনা বস্তু আছে কচুৰ গুটি নহয় দিয়াচোন কচুৰ মূৰাৰ পৰাই হয় পেটাৰ পৰা কচুৰ ফুল এইটো এইটো ফুলৰ বাকলি এইটো বাকলি ভিতৰৰ এইটো কিন্তু নাখায় এইটো খালে বেছি ধৰিব গলত এইবোৰ কিয় বুটলি আছে এইবোৰ নাখায়তো বন্ধ খালে এইবোৰ কিন্তু নাখাবা দেই এইবোৰ খালে কিন্তু এইবোৰ চাওক কাটি বাছি ৰেডি কৰিলে চব কাটিলোঁ গোল গোল কৰি কিনে দাঙি দিয়া বাদ এয়া চাওক কাটি বাছি ৰেডি কৰিলে এতিয়া বনাব মজা টেষ্টি হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকক মাছেৰে ভাঙি মজাকৈ বনাব চাটনি টাইপৰ বন্ধুসকল চাওক মই মাছখিনি কিন্তু নাভাজোঁ দেই মাছখিনি কেঁচাই বনালে বেছি টেষ্টি হ'ব সেইকাৰণে পিঁয়াজখিনি ভাজি লৈ মাছখিনি তাতে দি দিছোঁ মাছখিনি দি ৰংগুড়া নিমখ চব তাতে দি ল'ম নহৰু থেতলাই থৈ দিছোঁ এয়া ৰংগুড়া দিলোঁ এইখিনি মজা উঠাই ল'ম এয়া নহৰু দিলোঁ দি পেলাই এইখিনি ধুনীয়াকৈ মজাই কিনে এইখিনি উঠাই ল'ম উঠাই লৈ পেলাই কচুখিনি দি দিম লাৰি আছোঁ আৰু মিষ্টাৰে একবাৰ ওচৰত আহে একবাৰ দূৰত যায় এনেকৈ দেখুৱাই আছে আৰু মোক তাৰমানে ভিডিঅ'টো কৰি থাকে জমনিও কৰি থাকে জানানে মোৰ কষ্ট হয় কাৰণে নিজে কৰি আছে আৰু কি তুমি বনাই থাকে মই কৰি আছোঁ দিয়া কি ক'ম আৰু মই বন্ধুসকল চাওক মই খাই কিনে দেখুৱাই আছোঁ ইমান টেষ্টি হৈছে ইমান সোৱাদ হৈছে চাটনিখিনি খাই কিনে চাওক মই খাই আছোঁ আৰু মিষ্টাৰেও খাই আছে ইমান সোৱাদ